1 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খোলাৰ বাবে আমি প্ৰাৰম্ভিক চিন্তা চৰ্চা আৰম্ভ কৰিছোঁ। মই প্ৰাৰম্ভিক শব্দটো এই কাৰণে কৈছোঁ যে এই ক্ষেত্ৰত চূড়ান্ত নিৰ্ণয় ভাৰত চৰকাৰে ল'ব, কাৰণ লকডাউনৰ প্ৰথম যিটো ঘোষণা যে ভাৰত চৰকাৰে ক্লিয়াৰ নকৰালৈকে আমি বিশেষ একো কৰিব নোৱাৰোঁ, কিন্তু যিহেতু ভাৰত চৰকাৰে 31 আগষ্টলৈকেহে স্কুল কলেজসমূহ বন্ধ থাকিব বুলি তেওঁলোকে কৈছে, গতিকে আমি 1 ছেপ্টেম্বৰৰ পৰা নিজক মানসিকভাৱে সাজু কৰিব খুজিছোঁ। এইটো কোনো ঘোষণা নহয়। কেনেকৈ কৰিব খুজিছোঁ আপোনালোকক এটা আভাস দিব খুজিছোঁ। 30 আগষ্টৰ ভিতৰত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকা সকলোৱে বাধ্যতামূলকভাৱে কৰোনা টেষ্ট কৰিব লাগিব। তেওঁলোক যেতিয়া প্ৰথম দিনা স্কুলত যাব, শিক্ষা আৰু স্বাস্থ্য বিভাগে একেলগে কাম কৰিব। তেওঁলোকৰ প্ৰত্যেকজনৰে কৰোনা টেষ্টৰ ৰিজাল্ট ৱেবছাইটত থাকিব, যাতে গাৰ্জেনসকলে মনত সাহস পাব পাৰে। সেইকাৰণে প্ৰথম দিনাখন স্কুলত যোৱাৰ সময়ত ৰাজ্য চৰকাৰৰ অধীনত কাম কৰা প্ৰত্যেকগৰাকী শিক্ষক, শিক্ষয়িত্ৰী, অধ্যাপক, অধ্যাপিকা, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী সকলোৱে কম্পালচৰিলি, মই ৱৰ্ডটো ইউজ কৰিছোঁ, মেণ্ডেটৰিলি তেওঁলোকে কৰোনা টেষ্ট কৰিব লাগিব। আৰু টেষ্টটো এনেকুৱা হ'ব নালাগে যে আজি কৰা টেষ্ট। দ্য টেষ্ট উইল বি অফ দ্য লাষ্ট 1 উইক। 23 আগষ্টৰ পৰা 30 আগষ্টৰ ভিতৰত এই কৰোনা টেষ্ট হ'ব লাগিব। নাম্বাৰ 1। নাম্বাৰ 2, ক্লাছ 4লৈকে স্কুল কলেজ বৰ্তমান এই স্কুল খুলিব আমি খোজা নাই। ক্লাছ 4লৈকে কমপ্লিটলি বন্ধ থাকিব ছেপ্টেম্বৰ মাহটো। আপ টু ক্লাছ 4 একো নহ'ব। তেওঁলোক য'ত আছে যেনেকৈ আছে ক্লাছ 4লৈকে আমি আৰম্ভ নকৰোঁ। প্ৰাইভেট চব এইটো দিছ ইজ গাইডলাইন ফৰ এভৰিবডি। ক্লাছ 4লৈকে আমি একো নকৰোঁ। 5, 6, 7, 8 এই 4টা বৰ্ষ, এই 4টা বৰ্ষৰ শিক্ষকসকলে, প্ৰধান শিক্ষকসকলে গাঁৱৰ খেলপথাৰ বা কোনোবা মানুহৰ যি চোতাল উইদাউট তেওঁলোকক স্কুলত আনিব নোৱাৰিব। 5, 6, 7, 8 এই 4টা শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে কোনো ৰুমৰ ভিতৰত নানিব। স্কুলৰ খেলপথাৰখন হওক বা গাঁৱৰ কোনোবা ডাঙৰ চোতালত হওক, খেলপথাৰত হওক, এওঁলোকে 4টা ক্লাছত বিভক্ত কৰি ল'ব। 4টা স্থানত। আৰু এটা সময়ত 15জন ল'ৰা বা ছোৱালীক তেওঁলোকে শিক্ষাদান কৰিব। আৰু কোনোবা ল'ৰা ছোৱালী যদি নিজৰ স্কুলখনলৈকে নগৈ, সেই স্কুলখন অলপ দূৰত, গাঁৱৰ এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰিব খোজে, তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিব। আৰু এইখিনি আমি চোতালত বুলি এইকাৰণে কৈছোঁ যে স্কুলৰ ভিতৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ গাত ভাইৰাছ বা আন কিবা সোমোৱাৰ সম্ভাৱনা থাকিব পাৰে। সেইকাৰণে মুকলি আকাশৰ তলত আগতে যেনেকৈ গুৰুকুলত বা গুৰু আশ্ৰমত পঢ়াইছিলে, তেনেকৈ 4টা ক্লাছত তেওঁলোকে বিভক্ত কৰি ল'ব। আৰু ইয়াতে আমাৰ ৰেগুলাৰ শিক্ষকসকলেও পঢ়াব। কোনোবা ল'ৰা যদি টেট পাছ কৰি আছে তেওঁলোককো ল'ব। গাঁৱৰ যদি কোনোবা উচ্চ শিক্ষিত ল'ৰা আছে যোনে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইণ্টাৰেষ্টেড, স্কুলৰ হেডমাষ্টৰে তেওঁলোককো জড়িত কৰি ল'ব। আৰু এই ধৰণে যিসকলে ভলেণ্টিয়াৰলি কাম কৰিব খুজিব, পৰৱৰ্তী সময়ত আমি তেওঁলোকক এখন প্ৰশংসা পত্ৰ আমি দিম আৰু হয়তো জীৱনৰ পিছৰ ভাগত তেওঁলোকৰ এইটো কিবা কামত আহিব পাৰে।
গতিকে এই 4টা ক্লাছ 4টা অপেন স্পেচত আমি আৰম্ভ কৰিম 5 আৰু 6 একেলগ নহব 6 আৰু 7 একেলগ নহব 7 আৰু 8 একেলগ নহব 4টা নিজৰ নিজৰ ভাগত তেওঁলোক বিভক্ত হৈ থাকিব 6 6ৰ ফালে যাব 5 5ৰ ফালে যাব 7 7ৰ ফালে যাব 8 8ৰ ফালে যাব আমাৰ গাঁৱৰ স্কুলত কোনো সেকশন নাই আমাৰ গাঁৱৰ স্কুলত কোনো সেকশন নাই আৰু ব্যক্তিগত বিদ্যালয়ও গাঁৱৰ এই ব্যৱস্থাটো কৰিব পাৰিব শংকৰদেৱ শিশু নিকেতন জাতীয় বিদ্যালয় এই ব্যৱস্থাটো তেওঁলোকেও কৰিব পাৰিব আৰু তেওঁলোকেও যদি কৰবাত গভৰ্ণমেণ্ট আৰু ব্যক্তিগত স্কুল একেলগ হৈ বোলে আমি দুইটা বিদ্যালয় একেলগ হৈ পঢ়াই দিওঁ তোমাৰো বেছি ষ্টুডেন্ট নাই মোৰো ষ্টুডেন্ট নাই সেইটো ওকে আছে even for the urban setup also কাৰোবাৰ যদি খোলা জায়গা নাই তেওঁলোকে তেনেকুৱা জায়গা ব্যৱস্থা কৰি ল'ব আৰু আৰবান সেটআপত বহুতে অনলাইন পাইও আছে গতিকে এইবিলাক সব ভলেন্টাৰি কোনোবা যদি গাঁৱত কয় যে নহয় আমি একো নকৰো এটো কোনো ইট ইজ জাস্ট এ ভলেন্টাৰি এক্সাৰসাইজ কোনোবা যদি গাঁৱত দেউতাক মাকে নপঠাও বুলি কয় ইয়াত কোনো কম্পালসৰি কথা নাই these are এটা এক্টিভিটি এটা আমি স্টাৰ্ট কৰিব খুজিছো we want to start it so it is more of a voluntary exercise আৰু অলপ গাঁৱকে আমি বেছি ফোকাস কৰিছো কাৰণ আৰবান এৰিয়াত মানুহবিলাকে কিবা নহয় কিবাটা শিক্ষা পাই আছে বাৰিখা 1 সেপ্টেম্বৰৰ পৰা হেকানে আমি 1 আগষ্ট কোৱা নাই 1 সেপ্টেম্বৰ কৈছো যদি কিবা কাৰণত বাৰিখা আহে it will go to 15 সেপ্টেম্বৰ so এতিয়া বাৰিখাৰ পৰা আমি অনুমান কৰি লৈছো যে 1 তাৰিখৰ ভিতৰত আমি বাৰিখাৰ পৰা আতৰিব পাৰিম কিন্তু যদি মুকলি আকাশৰ তলত সম্ভৱ নহয় তেতিয়ালে স্কুলত নামাতিব then it will remain closed in that particular village এটা মূল সমষ্টিতে কোনো খেলপথাৰ বাৰিখাত নাই যত আছে তাত অসুবিধা হ'ব তাত নকৰিব কিন্তু অন্তত এক্সাৰসাইজটো আমি আৰম্ভ কৰিব খুজিছো তাৰ পিছত আহিলে 9 10 11 12 9 আৰু 11 এই দুটা ক্লাছ স্কুলত হ'ব 1 সেপ্টেম্বৰৰ পৰা 9 আৰু 11 সপ্তাহত দুদিন এওঁলোক আহিব আৰু স্কুলতে ক্লাছ আৰম্ভ হ'ব 9 আৰু 11 স্কুল 6 দিন চলিব সোমবাৰৰ পৰা শনিবাৰলৈকে দুটা দিন এওঁলোকক মাতিব 9 আৰু 11 আৰু টিচাৰ সকলে এটা ৰুমত 15 জনতকৈ বেছি বহিব নিদিয়ে তেওঁলোকে সেকশন কৰি দিব যত যদি 50টা ল'ৰা আছে 3টা সেকশন কৰি দিব যেহেতু মাত্ৰ দুটা ক্লাছে হ'ব 9 আৰু 11 10 আৰু 12 4 দিন হ'ব 4 days যদি সোমবাৰ আৰু শনিবাৰ 9 আৰু 11ক মাতিব 10 আৰু 12ক মঙ্গল বুধ বৃহস্পতি শুক্ৰ মাতিব 4 দিন আৰু 10 আৰু 12কো এনেকে সেকশন কৰি লোৱা হ'ব এটা ৰুমত 15 জনতকৈ নাথাকিব আৰু ডিউৰেচন only 2 hours 2 ঘণ্টাতকৈ বেছি নহব 3 hours 9টাত আৰম্ভ কৰিলে 12টাত শেষ কৰি দিব 12টাত ক্লাছ 9 টোক পঠাই তাৰ পিছতহে তেওঁলোকে 11ক মাতিব তো 9 আৰু 11 দেখা দেখি হ'ব নোৱাৰে ঠিক তেনেকে 10 আৰু 12 দেখা দেখি হ'ব নোৱাৰে 9 এ যদি ৰাতিপুৱা কৰিব 11 এ পিছবেলা কৰিব 10 এ যদি বাকি 4 দিন 10 এ যদি ৰাতিপুৱা কৰিব 12 এ পিছবেলা কৰিব মই এটা উদাহৰণ স্বৰূপে ধৰি দিছো যে সোম আৰু মঙ্গলবাৰ 9 আৰু 11 9 এ আগবেলা সোমবাৰেও আগবেলা মঙ্গলবাৰেও আগবেলা 11 এ সোমবাৰেও পিছবেলা মঙ্গলবাৰেও পিছবেলা 10 এ বুধ বৃহস্পতি শুক্ৰ শনি 10 এ আগবেলা কৰিব আৰু বুধ বৃহস্পতি শুক্ৰ শনি
12 পিছবেলা কৰিব। কলেজসমূহতো 3 ইয়াৰ ডিগ্ৰী কোৰ্সৰ ফাইনেল সেমিস্টাৰটোৰ ক্লাছ আৰম্ভ হ'ব। অনলি দ্য ফাইনেল সেমিস্টাৰ। ইয়াত কোনোবা এজন যদি পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্ট আছে, তেওঁ যদি গুৱাহাটীত আহিব নোৱাৰে, ঘৰ যদি নগাঁও, তেওঁ নগাঁও কলেজতো কৰিব পাৰিব। অধ্যাপক অধ্যাপিকাৰ ক্ষেত্ৰত হেতু নহব, কাৰণ দে হেভ টু ষ্টে ইন হেডকোৱাৰ্টাৰ। সো অধ্যাপক অধ্যাপিকা তেওঁলোকে এইটো ফ্লেক্সিবিলিটি নাপাব। কিন্তু হেণ্ডিকত পঢ়া ছাত্ৰী এজনী যদি বৰ্তমান গাঁৱত আছে, তেওঁ গাঁৱৰ কলেজখনতো তেওঁলোকে শিক্ষা ল'ব পাৰিব। বাট অনলি লাষ্ট সেমিস্টাৰ, ফাইনেল সেমিস্টাৰ বুলি যাক আমি কওঁ, 3 ইয়াৰ্ছ ডিগ্ৰী কোৰ্সৰ অনলি ফাইনেল সেমিস্টাৰখিনিয়ে ক্লাছ আৰম্ভ কৰিব। ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আমি একো নিৰ্দেশনা দিয়া নাই, সেইটো উপাচাৰ্যসকলে নিজে সিদ্ধান্ত ল'ব। ৰাজ্য চৰকাৰে ইউনিভাৰ্চিটিবিলাক যিহেতু অট'নমাছ ইনষ্টিটিউট, আমি তেওঁলোকক একো নিৰ্দেশ দিব খোজা নাই। এতিয়া এই গোটেই নিয়মখিনি সোমবাৰে আমি ৱেবছাইটত দিম। কোন দুটা ৱেবছাইটত থাকিব? এডভাৰটাইজত আপোনালোকক টিভিত আমি ট্ৰিকাৰত দি দিম। ssa.assam.gov.in, এটা SOP স্কুল প্লেনিং assam.gmail.com, এই দুটা ট্ৰিকাৰবিলাকত পাই যাব। এই SOPখনৰ আমি ৱেবছাইটত দিম। আৰু ৰাইজে যি পৰামৰ্শ দিব খোজে, 20 আগষ্টলৈকে ৰাইজৰ পৰামৰ্শ আমি গ্ৰহণ কৰিম। আৰু আমাৰ নীতি নিৰ্দেশন কোনো কঠোৰ নহয়। ৰাইজৰ যি আমি পৰামৰ্শ পাম, বিভিন্ন শিক্ষাবিদ সংগঠন, শৈক্ষিক সংগঠন, এখেতসকলে যি পৰামৰ্শ আৰু দিব, সেই পৰামৰ্শৰ ওপৰত আমি কিবা যদি সলনিও কৰিব লাগে, আমি সলনি কৰিম। অৰ্থাৎ আজি মই যিখিনি ক'লোঁ, এইখন গভৰ্ণমেণ্ট অধিসূচনা নহয়, পৰামৰ্শ। এই পৰামৰ্শখিনি সোমবাৰে ৱেবছাইটত আমি প্ৰদৰ্শন কৰিম। 20 আগষ্টলৈকে ৰাইজে মতামত দিব। আৰু 21 আগষ্ট তাৰিখে আমি প্লেনিংটো ৰেডি কৰিম। কিন্তু ভাৰত চৰকাৰৰ অধিসূচনাৰ কাৰণে আমি ৰখিব লাগিব। আৰু কৰোনাৰ পৰিৱেশটো আমি মনিটৰ কৰিব লাগিব। যদি কৰোনা বাঢ়ি যায়, তেতিয়াহ'লেতো আমি আকৌ পিছত যাব লাগিব। কিন্তু যদি আজিৰ স্থিতিত কৰোনা থাকে, গ্ৰাম্য অসম যিহেতু কৰোনাৰ পৰা প্ৰায় মুক্ত হৈ আছে, গতিকে আমি হয়তো আগবাঢ়ি যাম। কিন্তু যদি কৰোনাৰ স্থিতিৰ পৰিৱৰ্তন হ'ল, ই যদি তললৈকে গ'ল, বা আৰু বহুত লোক বেমাৰত হ'ল, বা গাৰ্জেন ষ্টুডেণ্টখিনিও বহুত আপত্তি কৰিছে, তেতিয়া আমাৰ কৰিবলগীয়া আমি আগ নাবাঢ়োঁ। বা কেন্দ্ৰীয় চৰকাৰৰ আমি অনুমোদন যদি নাপাওঁ, তেতিয়াও আমি ৰখি দিম আৰু এমাহ অপেক্ষা কৰিম। কিন্তু ছেপ্টেম্বৰত নহ'লেও 1 অক্টোবৰত হ'লেও এই ব্লু প্ৰিণ্টখনেদি আমি আগবাঢ়িব।